হেল্ল', কি খবৰ? আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগলৈ। আজি মই বনাম ওলকবি আৰু মাছ। তাৰ কাৰণে মই অকণমান ধনিয়া লৈছোঁ, তাৰপিছত দুটা কেঁচা জলকীয়া, এইফালে অকণমান আদা নহৰু পেষ্ট, আৰু এইফালে ওলকবি এটা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এইফালে পিঁয়াজ এটা, ডাঙৰ পিঁয়াজ এটা ধুনীয়াকৈ কাটি লৈছোঁ। এইফালে তেজপাত এখিলা, আৰু মছলাৰ ভিতৰত মই ল'ম অকণমান জালুকৰ গুড়ি। গতিকে মইনো কেনেকৈ বনাওঁ মই আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। যদি ভাল লাগে কি কৰিব লাগে জানেই আৰু। মই বেছি সময় ফ্ৰাই নকৰোঁ, অকণমান কৰিলেই হ'ব। 5 মিনিটমান কৰিম আৰু বেছি সময় নকৰোঁ, নহ'লে টান হৈ যাব, বেয়া হ'ব খাবলৈ। মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। ইমানটোলৈকে কৰিলে হ'ব, বেছি কৰিব নালাগে, নহ'লে টান হৈ গ'লে বেয়া হ'ব খাবলৈ। যিখিনি তেল ৰৈ গৈছিলে তাতে মই ওলকবিখিনি ফ্ৰাই কৰি ল'ম। ওলকবিখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কাঢ়ি ল'ম। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি থাকিম। মই তেজপাত দিবলৈ পাহৰিছিলোঁ, মাজতে দি দিলোঁ। পিঁয়াজ দিয়া আগতে দিব লাগে। সেইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিলোঁ, দেখিলেনে? এনেকুৱা হ'ব লাগিব। এতিয়া আমি ইয়াত দিম আদা নহৰু পেষ্ট। এতিয়া আদা নহৰু কেঁচা গোন্ধটো নোযোৱালৈকে ফ্ৰাই কৰি থাকিব লাগিব। আৰু আদা নহৰু কেঁচা গোন্ধটো গ'ল। এতিয়া আমি ইয়াত দিম ওলকবি। ফ্ৰাই কৰি থোৱা ওলকবিখিনি দি দিব আৰু ধুনীয়াকৈ লৰাই দিব। পানী অকণমান দি এনেকৈ কবিখিনি সিজাই ল'লোঁ। ওলকবিখিনি আপোনালোকে পৰাপক্ষত কবিটো বইলে কৰি ল'ব, নহ'লে বহুত টাইম লাগিব। পানী বৰ বেছি দিয়া নাই, অকণ দিলোঁ। ভিডিঅ'টিৰ মাজতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ল'লোঁ। আপোনালোকে নিজৰ জোখেৰে দি ল'ব। মাছখিনি ধুনীয়াকৈ গলি গ'ল আৰু এইফালে ওলকবি সিজি গ'ল। এতিয়া আমি ইয়াত দিম পানী মই ইমানটো দিছোঁ, নিজৰ জোখমতে আপোনালোকে দি ল'ব, কিমান দিবলৈ মন যায়, কিমান জোল খায় কিমান নাখায়। গতিকে মই ইমানটো দিছোঁ আৰু অকণমান উতল অহালৈকে এনেকৈ থৈ দিম। উতলি গ'ল। এতিয়া মই দিম ইয়াত কেঁচা জলকীয়া দুটা, তাৰপিছত ইয়াত ফ্ৰাই কৰা মাছ দুপিচ। এতিয়া আকৌ ধুনীয়া অকণমান দি এনেকৈ ঢাকি পেলাই সিজাই থাকিম। আৰু পানী দিলে সদায় জুইটো হাই ফ্লেম কৰি দিব, নহ'লে মাছখিনি খাবলৈ বেয়া হৈ যাব। এতিয়া মই একেবাৰে শেষত দিম অকণমান জালুকৰ গুড়ি। তাৰপিছত কাটি থোৱা ধনিয়াখিনি। হ'লেই আৰু 2 মিনিটমান সিজাই ল'ম। তাৰপিছত মাছ ৰেডি হৈ গ'ল। মই কোনো ধৰণৰ ইয়াত জলকীয়া গুড়ি মই ব্যৱহাৰ কৰা নাই, কালাৰ আহিবৰ কাৰণে। এনেই বৰ ধুনীয়া কালাৰ আহিছে, দেখিছেনে? এনেদৰে এবাৰ আপোনালোকে বনাই খাব আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, আহিবলগীয়া নতুন ভিডিঅ'বোৰ যাতে আপোনালোকে পাই থাকে। গতিকে ইমানতে আজি ভিডিঅ'টো সামৰিছোঁ। বাই।